ताराम राम राम जय हनुमान हर हर पार्वती पते नमो नमः ओम तत्सत ओम तत्सत। जय राम श्री राम सीताराम राम राम जय हनुमान हे प्रभु অসমবাসী ৰাইজ ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ আপোনালোকৰ সকলোলৈ। আজি আপোনালোকৰ ওচৰত আকৌ এটি ভিডিঅ' আগবঢ়াব খুজিছোঁ। যদি কিবা অজানিতে ভুল ভ্ৰান্তি হয় সকলোবিলাক ক্ষমা কৰিব। জয় ৰাম শ্ৰী ৰাম সীতাৰাম। এতিয়া মই আজি ভিডিঅ'টো বনাব এইটো কাৰণে লৈছোঁ, ইতিমধ্যে মই আগত যিখিনি ভিডিঅ' বনালোঁ এই ভিডিঅ'খিনি বনোৱাৰ কাৰণে অসমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখিনি পণ্ডিত আছিলে তেওঁলোকে মই ভিডিঅ'বিলাক চাইছোঁ, তেওঁলোকে প্ৰায়খিনি বুজি পাইছেই আৰু তেওঁলোকে সুৰটো অলপ সলনি কৰিছে। এতিয়া কথাটো হৈছে কি, আৰু এটা মহাবিপদ আহি আছে কি, আৰু এখন মায়াজাল আহি আছে কি অসমলৈ, ৰামপাল কবিৰপন্থী। সেই ৰামপালৰ পুল খুলিবৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাব লৈছোঁ। এতিয়া ৰামপালৰ যিখন মায়াজাল, সেই মায়াজালখনেই হৈছে পৃথিৱীত সৰ্বশ্ৰেষ্ঠ ডাঙৰ মায়াজাল, আৰু সেই মায়াজালখন পাৰ হ'ব পাৰিলে আৰু মায়াজাল আৰু নাই আৰু। এতিয়া কথাটো হৈছে কি, আমাৰ এতিয়া চাব দেই, এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ইয়াৰ ওপৰত থকাজন এতিয়া খৰপুৰুষ সদাশিৱ, যিজন নেকি ব্যক্ত প্ৰকাশমান, আৰু ইয়াৰ ওপৰত যিজন আছে উত্তম, ইয়াৰ ওপৰত কি বুলি কৈছে, খৰ, মই খৰ আৰু অক্ষৰ জীৱৰ অতীত, আৰু এজন আছে এজন উত্তম পুৰুষ। এতিয়া এজন খৰ ব্যক্ত, এজন অক্ষৰ অব্যক্ত, কেতিয়াও কোনো কালে প্ৰকাশ নহয়, কিন্তু এইজনো এটা নিৰ্দিষ্ট ৰূপ আছে কিন্তু কেতিয়াও প্ৰকাশ নহয়। আৰু এজন হৈছে উত্তম পুৰুষ, এজনো ব্যক্ত। এতিয়া এই বস্তুটো আপোনালোকে পাব, মই লিখি থৈ দিছোঁ, মই যেনেকৈ কৈছোঁ এনেকৈ পাব, মই অধ্যায়বিলাক কৈ দিওঁ আপোনালোকে পাব। এই ৰামপালৰ মানুহে চব বুজি পায় এইবোৰ। এতিয়া কথাটো হৈছে কি, ৰামপালে কি কৰিলে, যিজন অক্ষয় বুলি কৈছে, এজন অব্যক্ত, কেতিয়াও প্ৰকাশ নহয়, কিন্তু তেওঁ কি ক'ত ভুল কৰিলে, জুনুমা মেকুৰী ওলাব লাগে যে, সেইটো কাৰণে কি কৰিলে, ৰামপালে এই উত্তম পুৰুষক ইয়াত দেখাই আছে। উত্তম পুৰুষ হ'ব লাগে ইয়াত, কিন্তু তেওঁ দেখাই আছে ইয়াত। আপোনালোকে চাই ল'ব, মই খৰ আৰু অক্ষৰ জীৱৰ অতীত, আৰু এজন আছে উত্তম পুৰুষ, এজন অক্ষয়, তেতিয়াহ'লে সিজন ক'ত থাকিব, ইয়াত থাকিব। মোৰ লগত সম্পূৰ্ণ প্ৰমাণ আছে, মই দেখাই দিম। এতিয়া কথাটো হৈছে কি, এতিয়া আমাৰ মুক্তি যিটো নেকি, আমি পৃথিৱীলৈ অহা যোৱা কৰি থাকিব নালাগে, ইয়াৰ মুক্তি কিছুমান আছে। এইজনৰ জেগাটো কিছুমান মুক্তি আছে, ইয়াতো কেইবাডোখৰ জেগা আছে, এনেকৈ ঠাই আছে, এইজনৰ সৰু সুৰাকৈ কেইবাডোখৰ ঠাই আছে। ইয়াৰ কিছুমান ঠাই ধ্বংস হয়, কিছুমান ঠাই কিন্তু ধ্বংস নহয় সহজে, একেবাৰে লাষ্টত ধ্বংস হয়। আৰু ইয়াত ধ্বংস হ'লেও যিকেইজনে বৃন্দাবনত প্ৰৱেশ কৰে তেওঁলোকে কিন্তু ধ্বংস নহয়, তেওঁলোকে ইয়াত যায়, বাকীখিনি কথা নাজানো বাৰু। এতিয়া এইজনৰ ইয়াতো যিসকল থাকে তেওঁলোকে কি হয়, সময়ে সময়ে পৃথিৱীলৈ আহিব লাগে সঁচা, কিন্তু মনুষ্য ৰূপত নহয়, দেৱতাৰ ৰূপতে আহিব লাগে। তেওঁলোকক কাৰ্য কৰিব, কৰি পিনি ডাইৰেক্ট তালৈ যাব, আৰু যেতিয়া এই জেগাডোখৰ ধ্বংস হ'ব তেতিয়া এওঁলোকো ইয়াত পাবগৈ। আৰু ইয়াত যিসকল থাকিব, ইয়াত তেওঁলোকে ইয়াত কিছুমান থাকে ধ্যান কৰি থকা থাকে, আৰু কিছুমান যিসকল আত্মাত বিলীন হয় তেওঁলোকৰো জেমেলাই খতম। এতিয়া কথাটো হৈছে কি, আমি এতিয়া এইজনে মায়া কৰি ধৰিছে। মায়া ক'ত কৰিলে আপোনালোকে চাব, ভাগৱত একেবাৰে শেষত যে ব্যাসে যে পগলা হৈ ভাগৱত লিখিছে বুলি কৈছিলে, সেই ব্যাসে ভাগৱতখন পগলা হৈ লিখা নাছিলে, হ'লে ব্যাসে ভাগৱতখন লিখা অৰ্থ এটা আছিলে মানৱ মায়াত বন্দী কৰা। কেনেকৈ মায়াত বন্দী কৰিলে আপোনালোকক মই দেখাই দিছোঁ। ৰ'ব, মায়াত কেনেকৈ বন্দী কৰিলে মই আপোনালোকক এতিয়া দেখাই দিছোঁ। এতিয়া কৈছে কি চাব, অক্ষয় পুৰুষৰ মায়াজাল, অক্ষয় পুৰুষৰ মায়াজাল, এইটো সকাম নিষ্কাম বেদবাহী, সকাম নিষ্কাম বেদবাহী। সকামৰ ভাগ আছে সাত্বিক, ৰাজসিক, তামসিক, 81 বিধ আছে, 78 বিধ আছে, মুঠতে 81 বিধ আছে। এতিয়া কথাটো হৈছে কি, এইখিনি হৈছে এইজনৰ মায়াজাল। ইয়াত তামসিকত পশু পক্ষী, ইয়াত মনুষ্য জন্ম, ইয়াত দেৱতা পদ, এইখিনিয়ে ইয়ালৈ যাব নিদিয়ে, ইয়াতে সীমাবদ্ধ কৰি থৈ দিয়ে। এতিয়া কথাটো হৈছে কি, যিসকলে পৰ্যায়ক্ৰমে যাব তেওঁলোকেহে এইজনৰ মায়া ভেদ কৰি ইয়াত যাব পাৰিব, ইয়ালৈ ওপৰত যাব পাৰিব। কিন্তু যিসকলে ভাবে কোনোবা এজনে ৰাজসিক হৈ পিনি যদি ডাইৰেক্ট ইয়ালৈ মন মেলে, তেতিয়া কি কৈছে, এই অক্ষয় পুৰুষে এইজনক মায়া কৰি পিনি ক'ত পেলাই দিব,
এই যিটো নিগুণ বুলি কৈছে, এই যিটো নিগুণ মানে এক ঈশ্বৰ বুলি ভাবি থকাটো, এইটো মায়া নিগুণ, এইটো প্ৰকৃত নিগুণ নহয়, এইটো মায়া নিগুণ। এই মায়া নিগুণত পেলাই ইয়াক মায়াজালত বন্দী কৰি দিব। এতিয়া সেনেকুৱাই হৈ আছে গৈ। এতিয়া কথাটো হৈছে কি, এদিন মই ক'লোঁ, এতিয়া অক্ষয় পুৰুষ আৰু উত্তম পুৰুষ এই দুজনক পোৱা প্ৰয়োজনক, এইজনক পাবলৈ বিষ্ণুৰ মূৰ্তিটো, বিষ্ণু চতুৰ্ভুজী মূৰ্তিটো চকু মৰি পানি চকুৰ আগত প্ৰতিষ্ঠা কৰি পিনি ধ্যান কৰিব লাগিব, তেতিয়াহে পাব এজনক। আৰু এজনক কেনেকৈ পাব? এজনক চকু মুদোঁতে, যেতিয়া ধ্যান কৰিব চকু মুদোঁতে একো দেখিব নালাগিব। আৰু এজনৰ এটা মন্ত্ৰ আছে, এজনৰ আত্মাত বিলীন হোৱা, সেই মন্ত্ৰটো বিচাৰি বিচাৰি ধ্যান কৰিব লাগিব। যদি সেই মন্ত্ৰটো যদি সপোনত যেনেকৈ বন ঔষধ পায়, তেনেকৈ যদি মন্ত্ৰটো যদি পাই যায়, সেই মন্ত্ৰটো পালেহে ইয়াত আত্মাত বিলীন হ'ব পাৰিব, তাৰ বাদে হাজে হাত হৈ থাকিবলৈ নোৱাৰে। এতিয়া কথাটো হৈছে কি, মই চমুকৈ কৈছোঁ, নহ'লে ভিডিঅ'টো দীঘলীয়া হৈ যায়। এতিয়া আপোনালোকে চাব, এই খৰ পুৰুষৰ জেগাডোখৰক কয় বৃন্দাবন, আকৌ উত্তম পুৰুষৰ জেগাডোখৰক কয় দ্বাৰকা, আৰু এইডোখৰক কয় মহাধাম। এতিয়া এই বস্তুটো ইয়াত কেনেধৰণে কি প্ৰতিষ্ঠা আছে, ইয়াত কি প্ৰতিষ্ঠা আছে, আৰু ইয়াত কি প্ৰতিষ্ঠা আছে, আপোনালোকে পদ্মপুৰাণ শ্ৰীকৃষ্ণ পৰিষদৰ বৰ্ণনা বুলি এটা অধ্যায় আছে, সেই অধ্যায়টো পঢ়িলে আপুনি গোটেইটো পাব। মই এতিয়া ভিডিঅ'ত মই এইবোৰ চব আঁকি থৈ দিছোঁ বস্তুটো, কিন্তু মই দেখাবলৈ অলপমান ভিডিঅ'টো দীঘল হৈ যায় মানে। জয় ৰাম, শ্ৰীৰাম, সীতাৰাম, সীতাৰাম। এতিয়া চাওক, এতিয়া ৰামপালে শ্ৰীমন্ত শংকৰদেৱক জ্ঞান অধুৰা বুলি কৈছে, কিন্তু মই কৈছোঁ শুনক, মই প্ৰমাণ সহকাৰে দিছোঁ, শ্ৰীমন্ত শংকৰদেৱৰ জ্ঞান অলপো অধুৰা নহয়। শ্ৰীমন্ত শংকৰদেৱে কি কৈছিলে, এই বস্তুটো আগতেই কৈছিলে হ'লে, খৰ অক্ষৰ পুৰুষ উত্তম। এইটো চাব আপোনাৰ কীৰ্তনৰ প্ৰথম পদটোৱে চাব, প্ৰথমে প্ৰণামো ব্ৰহ্ম, প্ৰথমে প্ৰণামো ব্ৰহ্ম, ৰূপী সনাতন, সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ। এতিয়া চাওক, এতিয়া ৰামপালে এবাৰ মানে শ্ৰীমন্ত শংকৰদেৱৰ জ্ঞান অধুৰা বুলি কৈছিলে, মই আজি প্ৰমাণ কৰি দিছোঁ ন। এতিয়া যিজন কবিৰ দাস বুলি কৈছে, কবিৰ দাস এজন সাধু সন্ত মহন্ত মহাপুৰুষ হয়। যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ আৰু কবিৰ দাসৰ মাজত বেজীটো সমানো ফাক নাই, দুইজন একেই মহাপুৰুষ, কিন্তু তেনে বুলি শ্ৰীমন্ত শংকৰদেৱ ভগৱান নহয় আৰু কবিৰ দাসো ভগৱান নহয়। তেওঁলোক হৈছে সাধু সন্ত মহন্ত। পৃথিৱীত ভগৱানে এওঁলোকক অংশ অৱতাৰ হিচাপে পঠাইছিলে হ'লে। এতিয়া শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ এই সদাশিৱক মানে দৰিয়াই ফমতিয়াই শ্ৰীমন্ত শংকৰদেৱক এই জেগাডোখৰত দিছিলে, ঠিক তেনেদৰে কবিৰ দাসক যিজন নেকি ভগৱান, সেইজনক দলিয়াই ফমতিয়াই এতিয়া ৰামপালক বহুৱাই দিয়ে। ইয়াত মোৰ ওচৰলৈ ডিবেট কৰিব আহিলেতো মই ভালে পাম। এতিয়া শ্ৰীমন্ত শংকৰদেৱে কি কৈছিলে, প্ৰথমে প্ৰণামো ব্ৰহ্ম, এজন প্ৰথমে প্ৰণামো ব্ৰহ্ম, ৰূপী সনাতন, এইজনৰ ৰূপে সনাতন, এজন সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ, সৰ্ব যিমানবোৰ অৱতাৰ ল'লে সেইজন নাৰায়ণ। প্ৰথম পদটোতে এই তিনিটা বস্তু দি থৈ দিছে শংকৰদেৱে আজি 600 বছৰ আগতেই, কিন্তু অসমৰ কোনো পণ্ডিতে মানে এইবিলাকৰ ৰহস্য বুজি নাপালে। আৰু এইজন যে হনুমান ৰূপে পৃথিৱীত আহিছিলে, আৰু এইজন যে ৰাম ৰূপে পৃথিৱীত আহিছিলে হ'লে, কীৰ্তনৰ সহস্ৰ নাম বৃত্তান্তত স্পষ্টকৈ লিখা আছে যে এওঁলোকে দেৱতাসকলকো মায়া কৰি পিনি কি কৰিলে, এইজনে ৰামৰ ভক্ত হিচাপে থাকিবলৈ আহিলে, এইজনে ৰাম হিচাপে আছেই। আপোনালোকে ভালকৈ পঢ়ি ল'ব, বুজি নাপালে মোৰ ওচৰলৈ গুচি আহিব হা। এতিয়া মই ইমানকৈ কৈ নাথাকোঁ বাৰু। এতিয়া আৰু এটা মই দেখাইছোঁ, আগতে দেখুওৱা হৈ আছে, সেইটো নকওঁ। মোৰ মানে আগৰ ভিডিঅ'বোৰ অকণমান ক'ৰবাত কিবা কিবি মই আগতে ৰিচাৰ্জ কৰি থকাটো অলপ খেলি মেলি হৈছিলে। এতিয়া সম্পূৰ্ণ মানে বস্তুটো এই বহীখনত সম্পূৰ্ণ A to Z মানে 100% প্ৰমাণ সহকাৰে আছে। এইবোৰ মই মোৰ ওচৰলৈ আহিলে চব দেখাম মই। জয় ৰাম, শ্ৰীৰাম, সীতাৰাম। এতিয়া কৈছে অক্ষয় পুৰুষ কোটি ব্ৰহ্মাণ্ড, উত্তম পুৰুষ 41 ব্ৰহ্মাণ্ড, আৰু কাল পুৰুষ 1 ব্ৰহ্মাণ্ড মালিক প্ৰমাণ পদ্মপুৰাণ পৃষ্ঠা 304-5।
আকলি যে ভালকৈ অনুষ্ঠিত কৰা পৰধৰ্মতকৈ দুখযুক্ত হ'লেও স্বধৰ্ম শ্ৰেষ্ঠ, নিজ ধৰ্মত থাকি মৃত্যু হোৱাও ভাল, কিন্তু পৰধৰ্ম ভয়াৱহ। গীতা 3য় অধ্যায় শ্লোক 35। এতিয়া কৈছে যজ্ঞ প্ৰকাৰ, যজ্ঞ কেনেকুৱা? যজ্ঞ প্ৰকাৰ দ্ৰব্য দান ৰূপ যজ্ঞ মানে দান দিয়া, তপস্যা, যোগ, দৃঢ় ব্ৰত মানে ভগৱানৰ অৰ্থে দৃঢ় প্ৰতিজ্ঞা কৰি কৰা কৰ্ম, যত্নশীল হৈ শ্ৰদ্ধা অৰ্থাৎ বেদ অধ্যয়ন, এইখিনি নকৰাজনৰ পৃথিৱীততো কাম নায়েই। স্বৰ্গৰ আশা কৰাটো আকাশত চাং পতাৰ দৰে। গীতা অধ্যায় 4 শ্লোক নম্বৰ 28, 29, 30, 31। এইবোৰ নকয় কাহানি ৰামপালে এইবোৰ নকয়। এইবোৰ ক'লে সিহঁতৰ বেপাৰ বন্ধ হৈ থাকিব যে। এতিয়া আৰু ধেৰ আছে। যিজনে মোক সকলোতে দেখে আৰু মোতে সকলোকে দেখে, সেইজন মোৰ পৰোক্ষ নহয় মানে আঁতৰৰ নহয় বুলি কৈছে। ময়ো তেওঁ পৰোক্ষ নহয়, তেওঁ আৰু দেৱাত্মক মই অভিন্ন হৈ পৰোঁ, অৰ্থাৎ তেওঁ মানে অক্ষয় ব্ৰহ্ম, বসুদেৱাত্মক মানে উত্তম পুৰুষ, মই মানে হৈছে সদাশিৱ বা কৃষ্ণ। এইবোৰ ক'ত জানিব? যি জৰা মৰণৰ পৰা মুক্তি পাবৰ কাৰণে মোক আশ্ৰয় কৰি যত্ন কৰে, তেওঁলোকে সেই ব্ৰহ্ম মানে অক্ষয় পুৰুষ, সমগ্ৰ আধ্যাত্ম তত্ত্ব আৰু অখিল কৰ্মৰ ৰহস্য সত্য গোটেই অধ্যায় 7 শ্লোক 29। এতিয়া কৈছে যিজনে হৰ পুৰুষক মানে ভক্তি সহকাৰে ভজনা কৰিব, তেওঁ কৈছে তেওঁ সেই অক্ষয় ব্ৰহ্মৰ সকলো ৰহস্য সেইজনেহে ভেদ কৰিব পাৰিব বুলি কৈছে। যি হৰ পুৰুষক মানে নিন্দা কৰি থাকিব, সেই কথাটো নৰাধমীয়া। সীতাৰাম ৰাম ৰাম। সেই ব্ৰহ্ম এতিয়া কৈছে এই তত্ত্ব জানিলে মানে বেদ, যজ্ঞ, তপস্যা, দান এইবোৰত যি পুণ্যফল নিৰ্দিষ্ট কৰা হৈছে, এইবিলাকত পুণ্যফল আছে। যজ্ঞ, তপস্যা, দান এইবোৰত পুণ্যফল আছে। কিন্তু যদি যিজনে এই সকলোবিলাক মানে সাত্বিক, ৰাজসিক, তামসিক মানে এই কালপুৰুষৰ মায়াৰ পৰা মানে পাৰ হ'ব পাৰিব, সেইজনৰ কাৰণে এইবিলাকৰ একো কৰিবলগীয়া নাথাকে। মানে বেদৰ কৰ্ম আৰু অন্যান্যবোৰত পুণ্যফল আছে, কিন্তু ভগৱানৰ তত্ত্ব উপলব্ধিৰ পাছত মানে সকলো মায়া পাৰ কৰাৰ পাছত এইবোৰৰ প্ৰয়োজন নাথাকে, মানে একো কৰিব নালাগে, ধ্যানৰ বাহিৰে আৰু কাম নাই। অধ্যায় 8 শ্লোক নম্বৰ 28। শ্ৰীকৃষ্ণ অৰ্জুনৰ আগত দুটা ৰূপ দেখাইছিল। শ্ৰীকৃষ্ণ অৰ্জুনৰ আগত দুটা ৰূপ, এটা ৰূপ দেখাইছিল কাল ৰূপ আৰু এটা ৰূপ দেখাইছিলে চতুৰ্ভুজ ৰূপ। আপোনালোকে গীতাখন পঢ়ি ল'ব ভালকৈ, নহ'লে মোৰ ওচৰলৈ আহিব। এতিয়া কৈছে গুণাতীতজনৰ, যিজন নেকি কাল ব্ৰহ্ম অতিক্ৰম কৰাজনৰ, তেওঁ আচৰণ কেনেকুৱা? গীতা অধ্যায় 14 22, 23, 24, 25 শ্লোক। শাস্ত্ৰবিধি ধৰ্ম। এতিয়া কৈছে শাস্ত্ৰবিধি মতে কাম কৰে। ৰামপালে কৈ আছে শাস্ত্ৰবিধি মানে শাস্ত্ৰবিধি মতে কাম কৰিব পাৰে। শাস্ত্ৰবিধি দেখাই দিছোঁ গীতাত চব। ফলৰ আকাংক্ষা নকৰি মানুহে শাস্ত্ৰৰ দ্বাৰা বিহিত যজন কৰিব লাগে, মানে সাত্বিক যজ্ঞ। ইয়াত নীতি নিয়ম লাগিব। অন্ন দিয়া হ'ব নালাগিব। অন্ন মানে এই ভাত পানী দিয়া হ'ব নালাগিব। মন্ত্ৰ থাকিব লাগিব, দক্ষিণা লাগিব। এইবোৰ লিখা আছে। ক'ত লিখা আছে? গীতা অধ্যায় 17 শ্লোক নম্বৰ 11 পৰা 13। তপস্যা ভাগ। তপস্যা 3 বিধ আছে। এবিধ হৈছে তপস্যা, এবিধ ব্ৰাহ্ময় তপস্যা, এবিধ মানৱ তপস্যা। এতিয়া এইবিলাকক বিতং দিয়া আছে। যজ্ঞ, দান, তপস্যা এইবোৰ কৰ্ম ত্যাগ কৰিবলগীয়া নহয়। যজ্ঞ, দান, তপস্যা এইবোৰ কৰ্ম ত্যাগ কৰিবলগীয়া নহয়, এইবোৰ এৰিব নালাগে বুলি কৈছে। এইবিলাক অৱশ্যে কৰ্তব্য হয়, এইবিলাক কৰ্তব্য কৰ্ম। এইবিলাকে পুৰুষৰ চিত্তশুদ্ধি কৰে। এইবোৰ ফলৰ আশা ত্যাগ কৰি মানুহে কৰিবহে লাগে। এইবোৰ কৰ্ম ত্যাগ কৰাসকল তামসিক মানে পশুতুল্য হয়। যিসকলে এইবিলাক মানে যিবিলাক কৰ্তব্য কৰ্ম কি বুলি কৈছে যজ্ঞ, দান, তপস্যা এইবিলাক নকৰে, সেইবিলাক তামসিক মানে পশুতুল্য বুলি লিখা আছে। গীতা অধ্যায় 18 4, 5, 6, 7, 8, 9 পঢ়ি ল'ব আপোনালোকে। মোক আশ্ৰয় কৰি মানুহে সদায় সকলো কাম কৰি থাকিও মোৰ কৃপাত সনাতন ঐক্যই বিষ্ণুৰ পদ লাভ কৰে, উত্তম পুৰুষৰ দ্বাৰকাত মুক্তি। অধ্যায় 18 শ্লোক নম্বৰ 56। পদ্মপুৰাণৰ উপদেশ মতে ধ্যানৰ ফলত নিত্য শাশ্বত পৰম ধামত মুক্তি পায়। গীতা শ্লোক 61-63 আৰু 61-63। অধ্যায় 18 মৃত্যুৰ আগত যে সৰ্বধৰ্ম কৰ্ম এৰি কেৱল ভগৱানৰ চিন্তা কৰিব লাগে। গীতা অধ্যায় 18 শ্লোক নম্বৰ 65-66। এইবোৰ ভালকৈ পঢ়ি ল'ব। ৰামপালক কোন মানে অনুয়ায়ী আছে মোৰ ওচৰলৈ মাতি দিব। মই সিহঁতক মানে সিহঁতক ওপৰত মই জুই লগাম। মই সিহঁতক জয়ৰাম, শ্ৰীৰাম, সীতাৰাম। এতিয়া কথাটো হৈছে কি? এতিয়া শাস্ত্ৰবিলাকৰ মতে সৰপুৰুষৰ মায়াজালৰ পৰা মুক্তি পোৱাৰ উপায় দিছে। সৰপুৰুষে দৰ্জা বন্ধ কৰি থৈ দিছে। কৈছে যে মই দৰ্জা সেইজনকহে খুলি দিম যিজনে ভক্তি সহকাৰে কাকো নিন্দা নকৰাকৈ
ভাগৱতখন ফাৰ্ষ্ট পেজৰ পৰা লাষ্ট পেজলৈকে ভক্তি সহকাৰে পঢ়িব বা শুনিব, সেইজনকেহে সেই দৰ্জা খুলি দিব। তাৰ বাহিৰে যত যি কৰি থাক, ইয়াত মানে দৰ্জা খোলা নহ'ব, মই গানটো দি কৈ দিছোঁ। এইখিনিয়ে কৈ মই আজি ভিডিঅ'টো সামৰিছোঁ। জয়ৰাম শ্ৰীৰাম সীতাৰাম। মই আপোনালোকৰ সকলোৱে ভালৰ কাৰণে কৈ আছোঁ। বুজিলে বুজ, নুবুজিলে যুজি থাক, কোন কৰি যায় কৈ থাক, ক'বলগীয়া নাই। হে প্ৰভু জয় শ্ৰীৰাম সীতাৰাম, ৰাম 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 সীতাৰাম সীতাৰাম, জয় হনুমান, হৰ হৰ পাৰ্বতী পতে নমো নমঃ। ওম তৎসৎ, ওম তৎসৎ, ওম তৎসৎ। মা